হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি চাদৰখনত মণিগুটি লগাই মই থুপি বান্ধিছিলোঁ আৰু আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰিছিলোঁ, চাওকচোন। যিহেতু মই আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ, তো আজিও এই ভিডিঅ'টো আপোনালোকৰ কাৰণে চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে মই এনেকৈ সূতা দুডলীয়া কৰি মই সূতা বান্ধি লৈছোঁ। তাৰপিছতে মই মণিগুটি লগাই থুপিটো বান্ধিম। তো চাই যাওক আপোনালোকে। ইয়াৰ আগতেও মই দহি থুপি লগোৱা ভিডিঅ' দিছোঁ যদিও মণিগুটি লগাই থুপি বান্ধি দিয়া মই দিয়া নাছিলোঁ। সেয়েহে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমে এনেকুৱাকৈ সূতাৰে বান্ধি ল'ব। সূতাৰে বান্ধি লওঁতে 3টা বা 4টামান গাঁঠি দিব। 3-4টা গাঁঠি দিলে আমাৰ থুপিটো ধুনীয়াকৈ ওলমি থাকে, মানে দেখিবলৈ ধুনীয়া লাগে। তো সেইটো কাৰণে তাৰপিছতে এতিয়া আমি মণি লগাই দহি বাতি লওঁ বলক। প্ৰথমে মই 2টা বাতি ল'লোঁ, তাৰপিছত মই আপোনালোকৰ কাৰণে ভিডিঅ' কৰিছোঁ। এতিয়া চাব, খুবেই সহজ হয়। খুবেই সহজ পদ্ধতিৰে মই আপোনালোকক দেখুৱাওঁ। মণিগুটিটো এনেকৈ ল'ব আৰু সূতাবিলাকত এই মণিগুটিটো ভৰাব। তাততো এটা ফুটা থাকে, ফুটাটো ফালে মণিগুটিটো সূতাকেইডালত ভৰাই দিব। তাৰপিছত যিহেতু আমি দুডলীয়া কৰি লৈছিলোঁ, দুডলীয়া কৰি আমি 2ডাল সূতা এনেকৈ মেলি ধৰি আমি ইয়াতো 3-4টা গাঁঠি দিলে মানে থুপিটো আৰু বহুত বেছি ধুনীয়াকৈ ওলমি থাকিব। পিছত আপোনালোকে চাব পাৰিব কিমান ধুনীয়াকৈ ওলমি থাকে। তো এনেকৈ মই 2-3টা গাঁঠি দি ল'লোঁ ইয়াতে। এতিয়া আমি দহি সূতাখিনি বান্ধিম। মই এতিয়া দহি সূতাখিনি লৈছোঁ। এয়া দেখিছেনে, মই আগৰ 2টাৰ জোখমতে মই ধুনীয়াকৈ দহি সূতাখিনি বান্ধি লৈছোঁ। হাতত মই ধুনীয়াকৈ লৈছোঁ। তাৰপিছতে এতিয়া আমি ইয়াৰ ৰছীডালত ধুনীয়াকৈ গাঁঠি মাৰিম। তো চাই থাকক। প্ৰথম ওপৰ ফালৰ পৰা ৰছীডাল আনি ইয়াত এনেকৈ আপোনালোকে 2-3টা গাঁঠি দিব। তেতিয়া দহিটো খুব সুন্দৰকৈ টাইট হ'ব, কেতিয়াও আপোনাৰ ছিগি নাযায় সূতাটো। মই আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান লাহেকৈ কৰি দেখাইছোঁ, যিহেতু আপোনালোকে ভিডিঅ'টো চাই বুজি পাব লাগিব। আপোনালোকেও ঘৰতে বহি মোবাইলত চাই নিজৰ চাদৰখন এনেকৈ দহি বাতিব পাৰিব। সেইটো কাৰণে মই অকণমান লাহেকৈ দেখুৱাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আৰু ইয়াৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ মেখেলাৰ ফলছ, চাদৰ পটি আৰু দহি কেনেকৈ বাতিব লাগে। সেই ভিডিঅ'টো প্ৰায় 14-15 হাজাৰ লোকে চাইছে, কিন্তু ছাবস্ক্ৰাইবাৰ সংখ্যা তেনেই কম। বহুতে ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে। মইতো আপোনালোকৰ সহায় হোৱাকৈ কিছুমান ভিডিঅ' দিওঁ আৰু চেষ্টা কৰোঁ কিছুমান ভ্লগিং ভিডিঅ' দিবলৈও, ক'ৰবাত যদি ফুৰিবলৈ যাওঁ। বিশেষ ঘৰতে থকা হয়। তো এতিয়া আপোনালোকে দেখিলে মই দহিটো এনেকৈ বান্ধিলোঁ আৰু এটা ধুনীয়াকৈ মই আপোনালোকক লাহেকৈ দেখুৱাই দিম মই কেনেকৈ বান্ধিছোঁ। তাৰপিছতে আপোনালোকে ধুনীয়াকৈ বুজি পাব পাৰিব। প্ৰথমটোত নিশিকিলে ছেকেণ্ড থুপি বান্ধাটোত নিশ্চয় পাৰিব। তো চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকে কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব দেই। এইযোৰ মিক্স পাটৰ উকা হয়, মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ। তাৰপিছতে এম্ব্ৰইডাৰী কৰিব দিলোঁ আৰু এতিয়া মই নিজেই থুপিবিলাক বাতিব লৈছোঁ। কেনেকুৱা হৈছে জনাব।
একেবাৰে শেষ হোৱাৰ পিছতহে মই আপোনালোকক ভিডিঅ' কৰি দেখাম। চাব চাদৰখন কেনেকুৱা হৈছে জনাব। এতিয়া চাওকচোন বাৰু মোৰ চাদৰখন কৰি হৈ গ'ল, কেনেকুৱা লাগিছে মই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। আজিকালি বহুতে ইউটিউবৰ ভিডিঅ' চাই শিকে কিবা কৰিবৰ কাৰণে, ময়ো আপোনালোকক এনেকৈ দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে কৰিব পাৰিব এই ধৰণৰে, খুবেই সহজ হয়। আপোনালোকে যদি নিজৰ চাদৰখন কৰে আপোনালোকৰ দুপইচা ৰাহি হ'ব। আপোনালোকে যদি বেলেগৰ অৰ্ডাৰ লয় তেতিয়াও আপোনালোকৰ দুপইচা ইনকাম হ'ব। তো আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব, যিসকলে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। থেংক ইউ।